হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এই হ'ব বাৰু আৰু মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ আজি শ্বুটিং গোলগোল চিৰিয়েলখনৰ আৰু সেইকাৰণে তাতে গৈ আছোঁ। বৰ্তমান আছোঁ মই 7 মাইলত। মোক দাদাই থ'বলৈ যাব, এইফালে মই গাড়ীত আছোঁ একদম। আৰু ফাইনেলি মই আহি পালোঁ ৰেঙনি অফিচ। আৰু বৰ্তমান অলপ সোনকালে আহি পালোঁ কাৰণ ইমান দূৰৰ পৰা জালুকবাৰীৰ পৰা আহিছোঁ, সেইকাৰণে অকণমান সোনকালে, যিহেতু মালিগাঁৱৰ জামবিলাকৰ কথা আপোনালোকে জানে, গতিকে জামত ফচাকৈ অলপ সোনকালে আহি যদি জামত ফচি যাওঁ এইফালে দেৰি হৈ যাব ন, সেইকাৰণে বেছি সময় নাই, মোটামুটি আৰু 10-15 মিনিটমান পাছত বাকী চব আহিব। গতিকে আহিলোঁ। এতিয়া মই বৰ্তমান আছোঁ মেকআপ ৰুমত। আৰু এতিয়া প্ৰায় গোটেইবিলাক আহিছে আৰু গোটেইবিলাকে মানে এটাকৈ মেকআপ কৰি আছে। মই কৰিলোঁ, মেকআপ কৰি লৈ এতিয়া যাবলৈ ওলাইছোঁ গোটেইবিলাকে। আৰু এয়া আহি পালোঁ মই শ্বুটিং লোকেশ্যন। এতিয়া বৰ্তমান আমাৰ শ্বুটিঙৰ বাবে চব ৰেডি কৰি আছে, দোকান চোকান যিমান যি লাগে চব ৰেডি কৰি আছে। ময়ো এনেকৈ বহি চবৰে ভিডিঅ' বনাই আছোঁ। গোটেই ভিডিঅ' নিদি বৰ্তমান আহি পালোহি মই হাতীগড় চাৰিআলি। ইয়াতে আমাৰ শ্বুটিং হ'ব। ইয়াতে এইবিলাক চব ছেটআপ কৰি আছে আৰু ইয়াতে চব মানে বহি আছে। ৰাতিপুৱাৰ পৰা ৰৈ কেনেকুৱা লাগিছে? পিছে তোমাৰ দোকান কোনখন? এইখন দিছে তোমাক? নহয়, এইখন দিব তোমাক। মোৰ সেইখন আৰু বাকী নাজানো। আৰু এইফালে আছে প্ৰিয়ংকা বা। কি খবৰ? আমনি? ঠিকে আছে। অ দাদা, কি লাগিব? এইটো ফৰেনৰ বিস্কুট। আমাৰ এইফালে আছে নিহাৰিকা বা। কেনেকুৱা? বিৰাট মজা হৈ আছে। আৰু এনেকৈ আমি দোকানত চব বহি গ'লোঁ। আৰু আপোনালোকক গোটেইবিলাক ভিডিঅ' এতিয়া নেদেখোঁ কাৰণ বৰ্তমান চিৰিয়েলখন যিহেতু টেলিকাষ্ট হোৱা নাই। টেলিকাষ্ট হোৱাৰ পিছত গোটেইকেইটা এপিছ'ডৰে আপোনালোকক বিহাইণ্ড দ্য স্ক্ৰীন দেখুৱাম। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইফালে আছে প্ৰণামী বা। প্ৰণামী বা চব্জি বিক্ৰী কৰি আছে নে ফোন টিপি আছা? চব্জি বিক্ৰী কৰি আছা? চব্জি বাদ দিলা কিয়? ঘৰ কেনেকৈ চলিব চব্জি বাদ? কিনো কোৱা? আমিও এইটোৱে কৰিম। ঠিকে। আৰু আমাৰ টোটেলি এইটো সপ্তাহত 4 দিন শ্বুটিং হৈছিল। তাৰে প্ৰথম দিনৰ পেকআপ হ'ল আৰু বাকী কেইদিনৰ একেলগে মিক্স কৰি দিম কাৰণ এতিয়া বৰ্তমান মই চব ভিডিঅ' ক্লিপ লৈ আপোনালোকক এতিয়া নিদিওঁ বাৰু। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বিহাইণ্ড দ্য স্ক্ৰীন লাগে যদি কমেণ্ট কৰিব। আজি হৈছে আমাৰ দ্বিতীয় দিন শ্বুটিঙৰ আৰু দ্বিতীয় দিনৰ আমি আহিলোঁ। আহি পাই এতিয়া চব ৰেডি কৰি থৈছে আমি আহি পোৱাতে আৰু বহি লৈছোঁ। অকণমান পিছত আৰম্ভ হ'ব। এয়া কেমেৰাও চব ৰেডি কৰিছে। কৰি এতিয়া আমি শ্বট ল'বলৈ সাজু, ড্ৰেছেছ কৰিছোঁ। বাকী চবেই এনেকৈ বহি আছে, শ্বট চিন চাই আছে। চিন চাই এতিয়া আমি ষ্টাৰ্ট কৰিলোঁ আমাৰ শ্বুটিং।
গামোচাখনতে মোৰ চিন আছে চিঙিলিয়া ঐ চিঙিলিয়া দুশ্মন আমাৰ দুশ্মন অৰি ফোন দে দে আমাৰ ফোনটো গামোচা নে গামোচাখন দেখিছা তাতে এইটো ৰাম ফকুৰা বিস্কুট একদম 3 পেকেট খায়ে আছে আমালে বিস্কুট নাই কেটা খাইছে 8টা ওপৰত বিস্কুট খালে দেখিছা এই হাকি আছে মানে ইমান বিস্কুট খাই নাই খোৱা। এই পেটটো ইমান ডাঙৰ কালি তাকে নি হাই কাবাক কলো কৰবাত গলে আগে পেটটো যায় তাৰপিছতহে মানুহটো যায় এখন বৰ সোৱাদ তোৰে দিন নাৰিকল বিস্কুট তোৰ চাগে লেটিনৰ কুমুৰটোৰ চাগে ডাঙৰ লাগে ন খাব শান্তি নিদিয়ে মানে সাৰটো যে বেছি আছে চব্জি আজিকালি এই বিষয়টো বনাব লাগিব মইতো বনাব লাগিব কিছুমান কি বনাবা তুমি কি বনাবা কিছুমান বস্তু কাটিব লাগিব লেটিনৰ কুমুৰ ডাঙৰ বনাব লাগিব ডাঙৰ বনাব লাগিব খালি ধুনীয়া লাগি এই কুমুৰটো কিমান চাইজৰ লাগিব তোমাৰ গোটেই লেট্ৰিনটোৱে লাগিব এই গোটেই লেটিনটো মানে কি এনেকে নহ'ব নহয় মই বাথৰুমতে লেট্ৰিন বুলি ইউজ কৰোঁ কুমুৰটো চাইজ কিমান মই বাথৰুমতে লেট্ৰিন বুলি ইউজ কৰোঁ এতিয়া কিয় এতিয়া মই কেমেৰা কাটছো কৈ থাকা এইবিলাকত দীঘলটা মাছ কৈ দিয়া দীঘলটা ক'ব পাৰে কৈ দিয়া কিবা এটা নাই তোমাৰ চাগে লেট্ৰিনৰ কুমুৰটোৱে ডাঙৰ লাগিব এইটোকে ভাবি আছো মই সেইটোৱে কৈছো বোলে মই বাথৰুমতে লেট্ৰিন বুলি ইউজ কৰোঁ টেংকিটো ডাঙৰ লাগিব অৰ্ডাৰ কোম্পানীৰ পৰাই অৰ্ডাৰ দিব লাগিব আমাৰ ডাইৰেক্ট মাটিৰে খান্দি দিয়া টেংকি মাটিৰে খান্দি দিয়া টেংকি আমাৰ নাই সেইটো টেংকি সেইটো ভালে টিং এখন লগাই ন টিং এখন মানে ডাঙৰকে হৈ গ'ল আমাৰ কথাত পাগল হ'ব এই কিন্তু টপিকটো এয়ে ওলাইছিল ফাৰ্ষ্ট আৰম্ভণি তাকে কৰিছিল ইমেজিন কৰাচোন বহুখিনি কেনেকৈ পৰিব টিংটো আৰু আজিৰ বাবে ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাব আৰু লগ পাম নেক্সট ভিডিঅ'ত আপোনালোকক গতিকে আজিলৈকে বাই বাই বিহাইণ্ড দ্য স্ক্ৰীন লাগে যদি কমেণ্ট কৰিব বাই